নমস্কাৰ, মই আছো ঐতিহাসিক এটা পথত। পথটোৰ নাম হ'ল মৰিয়নি সমষ্টিৰ নামিদিয়া পথ। নামিদিয়া পথ বুলি এই পথটোক এইভাবে নামাকৰণ কৰা হৈছে। এই পথেৰে যেতিয়া গাড়ী যায়, বেটাৰী ৰিক্সা যায়, মানুহক তেওঁলোকে চালকজনে অনুৰোধ কৰিব লাগে যে ৰাইজ নামি দিয়ক, নহ'লে এইফালে পাৰ হৈ যাব নোৱাৰে। জাজি নৈৰ সমীপতে মই থিয় হৈ আছোঁ, পূব লাহিং পঞ্চায়তত। আৰু এই পথেৰে বহু মানুহ অহা যোৱা কৰে, কিন্তু এই পথত দীৰ্ঘদিন ধৰি খহনীয়া হৈ আছে। এই পথৰ অৱস্থা আপোনালোকে দেখিছে। যেতিয়া বানপানী হয়, বানপানী হ'লে নদীৰ পানী আহি পথৰ ওপৰলৈ আহে, ৰাইজ এইফালে চলাচল কৰিব নোৱাৰে, বহু ৰোগী চিকিৎসাৰ বাবে নিব নোৱাৰে, ছাত্ৰ ছাত্ৰী যাবলৈ অসুবিধা হয়, বিভিন্নজনৰ দৈনিক জীৱন যাত্ৰাত ব্যাঘাত জন্মে। বৰ বিশেষ কৰিবলগীয়া নাছিলে এইখিনি, বহুত সৰু কাম এটা হয়, কিন্তু এই পথটোৰ মেৰামতিৰ বাবে, এই পথটো ৰাইজৰ বাবে সুবিধাজনক চলাচলৰ এটা উপায় কৰি দিয়াৰ বাবে ইমান দিনে বহু বছৰে আচলতে কোনো ধৰণৰ পদক্ষেপ লোৱা নহ'ল। এই পথটোক লৈ ৰাইজৰ যথেষ্ট অভাৱ অভিযোগ আছে, ৰাইজে যথেষ্ট সমস্যাৰ সন্মুখীন হৈ আছে, আৰু এই সমস্যাবোৰ এনেদৰেই আছে। 11 নং পূব লাহিং পঞ্চায়তৰ দলৌ গাঁও হাতীমূৰীয়া গাঁৱৰ সংযোগী পথ এইটো, আৰু দীৰ্ঘদিন হৈ থকা গৰাখহনীয়াৰ সমস্যাৰ বাবে পথটোৰ এই গতি হৈছে। ৰাইজে বানপানীৰ সময়ত এই পথক লৈ যথেষ্ট হাৰাশাস্তিৰ সন্মুখীন হয়, বিশেষকৈ চিকিৎসাৰ বাবে, বিশেষকৈ ছাত্ৰ ছাত্ৰীৰ বাবে, ব্যৱসায় বাণিজ্যৰ বাবে এই সময়খিনি এই পথটো একেবাৰে উপযুক্ত নহয়। দীৰ্ঘদিন ধৰি একেজনেই ব্যক্তি ইয়াৰ MLA হৈ আছে। তেখেত ইয়াত বিয়া সকাম সবাহ খাই ফুৰে বুলিও আমি জানিবলৈ পাইছোঁ। তেখেতৰ গাড়ী এই পথেৰে কেনেদৰে যায় নাজানো, কিন্তু সাধাৰণ ৰাইজৰ জীৱন যাত্ৰাত যথেষ্ট অসুবিধাৰ সৃষ্টি হয়। এই গৰাখহনীয়াৰ সমস্যাটোৰ পৰা সমাধান কৰিবলৈও কোনো বিশেষ পদক্ষেপ নাই। এই পথটোৰ মেৰামতি উন্নয়নৰ বাবেও কোনো বিশেষ পদক্ষেপ দীৰ্ঘদিন ধৰি লোৱা হোৱা নাই। গতিকে এনেধৰণৰ বহু সমস্যা মৰিয়নিৰ ৰাইজৰ দীৰ্ঘদিন ধৰি আছে, বহু সমস্যাৰ ৰাইজ ভুক্তভোগী হৈ আছে, আৰু সমস্যাবোৰ সমাধানৰ বাবে আমি প্ৰয়াস কৰিব বিচাৰিছোঁ। এই সমস্যাবোৰ, মূল সমস্যাবোৰ ৰাইজৰ কিদৰে সমাধান কৰিব পাৰি তাক লৈ আলোচনা কৰিব বিচাৰিছোঁ। ধন্যবাদ।